আমাৰ উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ কলিয়াবৰ জিলা সমিতিৰ তৰফৰ পৰা ইতিমধ্যে আমাৰ লোকসভা আৰু ৰাজ্যসভাত যি ৱাকফ বোৰ্ডৰ বিধায়ক সেইখিনি আপোনাৰ গ্ৰাহ্য কৰিছে তাৰ প্ৰতিবাদত আমি আজি নেমচুৰ প্ৰত্যেক জিলা সমিতিয়ে ওলাই আহিছোঁ। আজি চাওক এই সংবিধান আগত যেনেদৰে আছিলে তেনেদৰে থাকিব লাগিব। আজি বিজেপি চৰকাৰে একমাত্ৰ মুছলমানক টাৰ্গেট কৰি পেলাই আমাৰ ওপৰত যিবিলাক দোষ জাপি দিব বিচাৰিছে, আমাক আইনী প্ৰক্ৰিয়াৰ বাবে মাৰিবৰ কাৰণে চেষ্টা কৰি আছে, সেইখিনি কিন্তু আমি কলিয়াবৰ জিলাৰ নেমচুৱে কেতিয়াও মানি নলওঁ। আজি যদি আমাক মাৰিব আছে তেনেহ'লে একেই লেটাৰিতে গুলিয়াই হত্যা কৰি দিয়ক। আজি আমাৰ ওপৰত বিভিন্ন ধৰণৰ আইন প্ৰণয়ন দাখিল কৰি পেলাই আমাক লাহে লাহে মাৰিব কিয়? আমাক যদি মাৰিব আছে একেবাৰে মাৰি দিয়ক। এই সংশোধনীয় বিল বাতিল হ'ব লাগিব। এই সংশোধনীয় বিল যদি বাতিল নহয় তেনেহ'লে আমাৰ গণতান্ত্ৰিক আন্দোলন অনবৰত চলি থাকিব। আজি আমি আপোনালোকৰ জৰিয়তে এই বিলখন আপোনালোকৰ জৰিয়তে আমি এই বিল মানি নলওঁ, আমি ফালি দিছোঁ। কিন্তু এই বিল জিটিকেইটা আমি মানি নলওঁ। ইয়াৰ প্ৰতিবাদ যদি জংগলী আন্দোলন গঢ়ি তুলিব লাগে আমি গঢ়ি তুলিম। কিন্তু এটা কথাই বিজেপি চৰকাৰক আজি এইটো মঞ্চৰ পৰাই সকীয়াই দিব বিচাৰিছোঁ, আপোনালোকে সংবিধানত শপত খাই এই ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰত সকলো ধৰ্মৰ মানুহক একেলগে বসবাস কৰাৰ অধিকাৰ দি কিনে আপোনালোকে আইনী প্ৰক্ৰিয়াত আমাক মাৰিবৰ কাৰণে চেষ্টা কৰি আছে। সেইখিনি কিন্তু বিজেপি চৰকাৰে অতি সোনকালে বন্ধ কৰিব লাগিব। আমি পুনৰাই আজি এই কলিয়াবৰৰ মাটিৰ পৰাই আপোনালোকৰ জৰিয়তে কৈছোঁ, এই সংশোধনীয় বিল যদি বাতিল নকৰে তেনেহ'লে কিন্তু ভয়াৱহ গণতান্ত্ৰিক আন্দোলন কৰিবৰ কাৰণে আমি সাজু হৈ আছোঁ। জয় जिंदाबाद